বাকী আছে থাকিব পাৰে ক'ব নোৱাৰি কাৰণ এতিয়া সময়টো সমাগত হৈ গৈছে যে সময় সমাগত হৈছে আৰু এনেকৈ আন এজন আমাৰ আজি আমাৰ অতিথ কলিগ তেখেতৰ বিদায় অনুষ্ঠান আৰু বিদায় অনুষ্ঠানৰ কাৰণে যিহেতু আজি অৱসৰ ল'ব অৱসৰ লোৱাৰ কাৰণে আমিবিলাক এনেদৰে আহিছোঁ আজি পৰিৱেশ দিৱস তেখেতৰ ঘৰত আহি উপস্থিত আৰু এইসকল আমাৰ বিদ্যালয়ৰ শিক্ষক ছাৰ আপোনাৰ ক'ব লগা নমস্কাৰ PMC গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াৰ নামেই সুকীয়া আমি ইয়াতে যেতিয়া আমাৰ সতীৰ্থসকলে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে তেতিয়া আমি লগে লগে পাতোঁ অনুষ্ঠানটো কিন্তু এবাৰ কি বিশেষ পৰীক্ষা থকাৰ কাৰণে আজি 5 তাৰিখলৈ অনা হ'ল আৰু আজি শুভ দিন বিশ্ব পৰিৱেশ দিৱসৰ দিনা আজি আমি বিদ্যালয়ৰ দুজন শিক্ষকো আমি বিদায় সমনা অনুষ্ঠান পাতিছোঁ এইটো কিন্তু বৰ ডাঙৰ এটা বিৰল ঘটনা বুলিয়ে ক'ব লাগিব যেনেকৈ মহাজাগতিক ঘটনা ঘটে এইটো বিৰল ঘটনা বুলি মই ক'ব খোজোঁ যিটো আজি আশীৰ্বাদ প্ৰদান কৰিলে এই আশীৰ্বাদৰ চিনস্বৰূপে এই সপ্তাহৰ এটা কোনো দিনত আমাৰ ধন্যবাদ ধন্যবাদ